নমস্কাৰ, মই দেৱজিৎ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ড্ৰিম আছাম পুলিচ ৰিলছ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় এইটো বেকগ্ৰাউণ্ডত দেখা পাইছে। ইমান ৰ'দত ল'ৰা ছোৱালীবিলাকে কেনেকৈ এতিয়া প্ৰস্তুতি কৰিবলৈ ওলাই আহিছে। এইটো ল'ৰা ছোৱালী ইয়াত বুহাৰী দেখা কাপোৰ নাই আৰু চবেই একেলগে মিলি কিনে এইটো ফিল্ডতে আমি প্ৰেক্টিছটো কৰোঁ। এতিয়া চবেই ৰানিং কৰিবলৈ এতিয়া মানে প্ৰস্তুতিটো চলাই আছে আৰু কিছুমানে ধৰিছে, কিছুমানে লং জাম্প মাৰি আছে। আপোনালোকক মই আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এতিয়া দেখুৱাব বিচাৰিম। আপোনালোকে যাতে ভিডিঅ'টো লাষ্টলৈকে চাব। আজি আমাৰ ইয়াত ছোৱালীৰ লং জাম্পো হ'ব, ল'ৰাৰো হ'ব। এতিয়া ইয়াত দৌৰি আছে ল'ৰা ছোৱালী একেলগে মিলি। কিছুমানে গৰমতে মানে চাপি মেলি কিনি একদম মানে বেছি আছে, উপায়টো নাই। এয়া আমাৰ এতিয়া ল'ৰা জাক খাইছে। আপোনালোকে আমাৰ গোটেই ষ্টাফটো মানে দেখা পোৱা নাই, নহ'লে এইটো নাই বুলি ক'লে 100-150 মান আছে, চাইডে আছে মানে। য'ত নেকি মানে গছ আছে তাতে আছে আৰু মানে চাহ বিচাৰি নহ'লে একেবাৰে টিংটিঙীয়া ৰ'দটো ৰাখিব পৰা নাই মানে। আহি আছে বেক স্ক্ৰীণত দেখা পাইছে নিশ্চয় আপোনালোকে। মোটামুটি মানে এইবাৰো মানে প্ৰেক্টিছ একেবাৰে জুই বুলিয়ে ক'ব লাগিব আৰু কাঠত অলপ হাইকৈ যাব আৰু আগৰ পৰাই মানে প্ৰস্তুতিটো চলাই আছেতো। দুখে বাগৰে মোটামুটি চলাই আছে। এইটো আমাৰ চিনাপ কৰা জেগা, মানে চিনাপো কৰে মানে লগা যিসকলে অগ্নিবীৰ মানে প্ৰস্তুতি চলাই আছে সিহঁতৰ কাৰণে এইটো বনাই থৈছে আৰু কামাণ্ডোৰ কাৰণে। মানুহটো বেছি শকত হৈছে সেইকাৰণে মানে উঠাব পৰা নাই। এয়া মোৰ লগৰজন লাষ্টত যোৱাত গৈ আছে মোটামুটি মানে কি ক'ম আৰু নিজৰ সপোনটো বিচাৰি ৰ'দে বৰষুণে যিহে নহওঁ আৰু আমাৰ এইটো চিনাপ মানে মাৰা এইটো কিবা জেগাত মানে ইয়াত কেৱল আমাৰ ল'ৰা বা ছোৱালী নাই, ইয়াত বোৱাৰীও আছে মানে। প্ৰস্তুতিটো চলাই আছে আৰু যিহে নহয় এতিয়াতো অনলাইন চলালেতো ইমানটো টাইমটো নাপাবগৈ ন, সেইকাৰণে মানে এডভান্সকৈ কৰিছে। এতিয়া মই আপোনালোকক মানে ছোৱালীৰ লং জাম্প দেখাব বিচাৰিছোঁ। আমাৰ ইয়াত ষ্টাৰ্ট হ'ব আৰু মাৰিছে। এইজনী আকৌ বোৱাৰী কিন্তু ছোৱালী নহয় দেই, মানে একেবাৰে ল'ৰাৰ লগত ধৰিব পাৰে মানে এইটো গোটেইখিনি এইটো ছোৱালী নাই, যিসকলে মানে মাৰিব আহিছে সিহঁতে মাৰিছে, নহ'লে এইটো ছাইডত বহি আছে বহুত। লং জাম্প মাৰিছে ষ্টাইলটো লং জাম্প কিছুমানৰ লং জাম্পটো যায়, কিছুমানৰ নাযায়, কিছুমানে আকৌ ৰানিঙত ধুনীয়াকৈ মাৰিব পাৰে। মাৰিছে লেণ্ডিং ষ্টাইলটো অলপ মানে বহীটোখন মানে মিলি দিব লাগে। নিশ্চয় দেখা পাইছে, এয়া মাৰিছে। ইয়াৰ মানে লেণ্ডিং প্ৰচেছটো অলপ মানে আৰু অলপ দিব লাগে। সেইজনী তাৰ লেণ্ডিং ষ্টাইলটোৱে বেলেগ আছে। মাৰিছে 11 ফুট 12 সেইজনী চাওঁচোন কিমান দিব, যি স্পীডত আহিছে নহয়। মাই গড, এইজনী বহুত মাৰিছে কিন্তু দেই। ইয়াৰ মানে লেণ্ডিং ষ্টাইলটো বেলেগ আছে মানে। এইজনী পাৰিছে। আমাৰ ৰানিং গ্ৰাউণ্ডটো এইটো ল'ৰা ফাউল হৈছে, হ'লেও মানে মাৰিছে।
চ' বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো মানে ইয়াৰ পৰা আৰু দীঘল নকৰাওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো ইমানতে মই ৰাখিছোঁ আৰু জয় হিন্দ অকলে একেলগে প্ৰেক্টিছ কৰা